আজি বনা হওক এডলীয়া কচু। এনেদৰে কচু পাতটো জাপ খাই ৰাখি ভিতৰৰ পৰা উলিয়াই লৈ কিনে ভালদৰে চাই অলপ দেৰিকৈ এইখিনি ভিজাই থৈ দিম। এইখিনি কচু আৰু এয়া মাংস। আজি ফাৰ্ষ্ট টাইম কচু আৰু মাংস ৰান্ধিম। প্ৰতি খোজে তোমাতেই মই হ'ম বিলীন এন্ধাৰত। মাংস আঞ্জা অলপ বনাইছিলোঁ আৰু ৰেডি হৈ গ'ল অসমীয়া এসাঁজ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।